Hello everyone, কেনে আছে তোমালোক সো আশা কৰিছো বুজি পাই আছা যেতিয়া যিমানখিনি এতিয়ালৈকে পঢ়িলো সো আজি আমি এটা টেকনিক শিকিম এটো মাল্টিপ্লিকেশনৰ টেকনিক যেটো টেকনিক ইউজ কৰি হাৰ্ডলি 2 সেকেন্ডত তুমি যিকোনো এটা ম্যাথমেটিক্স বা যিকোনো এটা মাল্টিপ্লিকেশনৰ এনসাৰ উলিয়াব পাৰিবা বাট only thing you need is lots and lots of practice কাৰণ মই যিমানখিনি আজি শিকাই দিলো ধৰিলো পৰীক্ষাত এটা অংক আহিলে এনেকুৱা ধৰণৰ এক সিম বস্তু বাট পৰীক্ষাত হাজাৰটা ইকুৱেচনৰ মাজত যদি মাল্টিপ্লিকেশনটো থাকে তাক ডিটেক্ট কৰিবলৈ কাৰণে সেই বস্তুটো তোমাৰ সাবকনসিয়াস মাইন্ডত সোমাবলৈ কাৰণে এটা বস্তু লাগিব দ্যাট ইজ lots and lots of practice বহুত প্ৰেক্টিস কৰিব লাগিব মই আজি যিমানখিনি শিকাই দিলো বা যিখিনি মই কৈ আছো যদি প্ৰেক্টিস নকৰা কেতিয়াও তুমি সেই বস্তুটো পৰীক্ষাত ইউজ কৰিব নোৱাৰিবা দ্যাট ইজ ফাইনাল কাৰণ পৰীক্ষাত তুমি এই বস্তুটো এনেকুৱা এটা যে মাল্টিপ্লিকেশন বা এনেকুৱা এটা বস্তু যে আছে হে কিবা এটা ইকুৱেচনৰ ভিতৰত কাৰণ কোনো পৰীক্ষাতে ডাইৰেক্টলি দুটা নম্বৰ মাল্টিপ্লাই কৰিবলৈ তোমাক নিদিব যিকোনো এটা পৰীক্ষা দিয়া তাত এটা ইকুৱেচন থাকিব ইকুৱেচনৰ মাজত এনেকুৱা এটা মাল্টিপ্লিকেশন থাকিব যেটোৱে তোমাক সহায় কৰিব যে এটা মানুহে যদি তাক 1 মিনিট লগাইছে হে মাল্টিপ্লিকেশনৰ কৰোঁতে হাৰ্ডলি 2 সেকেন্ডত হে উত্তৰটো তোমাৰ ওলাই যাব বাট কন্ডিশনটো কি হ'ল তাৰ কাৰণে তোমাক বহুত প্ৰেক্টিস লাগিব বাৰে বাৰে প্ৰেক্টিস কৰিব লাগিব যাতে সাবকনসিয়াস মাইন্ডত এই বস্তুটো ফিড হৈ যায় যে এনেকুৱা এটা মাল্টিপ্লিকেশন টেকনিক আছে যেটো মই এই বস্তুটো এপ্লাই কৰিব পাৰো হেতু আমি লাহে লাহে শিকিম বাট আজি ভিডিওটো মই দুটা আজি মাল্টিপ্লিকেশন টেকনিক কম বেছি দীঘলীয়া নকৰো মোৰ অলপমান কামত বিজি হৈ আছো সো জাস্ট মই দুটা হেৰি কৰিম কিন্তু তাত দুটা লিমিটেশন আছে চলো আগবাঢ়িছো ঠিক আছে প্ৰথমটো মাল্টিপ্লিকেশন টেকনিক সো ইয়াত কি হয় এই মাল্টিপ্লিকেশন টেকনিকটোৰ এটা লিমিটেশন আছে ঠিক আছে সো লিমিটেশনটো কি হয় এই মাল্টিপ্লিকেশন টেকনিকটো হেগিটা নাম্বাৰতহে এপ্লিকেবল যিগিটাৰ এই সেকেন্ড ডিজিট মানে দহকৰ ঘৰৰ যিটো সংখ্যা ইয়াৰ এডিশন সাম তো 10 হ'ব আৰু যিটো এককৰ ঘৰৰ সংখ্যা ই দুইটা এককৰ ঘৰৰ সংখ্যা সেম থাকিব যেনেকে 6 plus 4 কিমান হল 10 আৰু এককৰ ঘৰৰ সংখ্যাটো কি 6 সো ইয়াৰ টেকনিকটো কি এতিয়া ইয়াক যদি আমি উলিয়াব লগা হয় উইদিন 2 সেকেন্ড কেনেকৈ উলিয়াম চোৱা বহুত উজু কি কৰিব লাগিব ইয়াত এই দুটা যেটো এককৰ ঘৰৰ সংখ্যা আছে নহয় যেনেকে এবাৰ ডিলিট কৰি দিছো আকৌ মই কৈ আছো যেটো এই এককৰ ঘৰৰ সংখ্যা দুটা যে আছে এইগিটা সিঙ্গল ডিজিট গিটা 6 আৰু 6 এক জাস্ট মাল্টিপ্লাই কৰি ইয়াত পাতিলো 36 ঠিক আছে যেটো দহকৰ ঘৰৰ সংখ্যা তাক কি কৰিব লাগিব ইয়াত মাল্টিপ্লাই কৰা 6 into 4 এই দুটা দহকৰ ঘৰৰ সংখ্যা কিমান হল 24 প্লাস যেটো এককৰ ঘৰৰ সংখ্যা নহয় তাক জাস্ট এক যোগ কৰি পিনে এটা কাষত পাতি দিয়া কিমান হল 3036 কিন্তু লিমিটেশনটো কি কলো মই ইট হ্যাজ ওয়ান লিমিটেশনটো কি এই কথাটো মনত ৰাখিবা এই টেকনিকটো কল এইগিটা সংখ্যাত এপ্লাই হ'ব যাৰ সেকেন্ড ডিজিট মানে দহকৰ ঘৰৰ সংখ্যা ঠিক আছে সেকেন্ড ডিজিট যেটো হ'ব নহয় সেকেন্ড ডিজিটৰ সামেশনটো হ'ব লাগিব 10 আৰু ফাৰ্স্ট ডিজিট যেটো মানে এককৰ ঘৰৰ সংখ্যা এককৰ ঘৰৰ যেটো সংখ্যা নহয় হেতু সেম হ'ব লাগিব ঠিক আছে সো ফার্স্ট ডিজিট তো হ'ব লাগিব সেম যেনেকৈ এতিয়া ওপৰ উদাহৰণটো চাইছো 66 into 46 কি হল দহকৰ ঘৰৰ সংখ্যাটো সেকেন্ড ডিজিট ইজ 6 plus 4 equal to 10 আৰু এককৰ ঘৰৰ সংখ্যাটো 66 আছিল আৰু এককৰ সংখ্যাটো 6 অকল এনেকুৱা সংখ্যা বিলাকত এটো এপ্লিকেবল হ'ব and it is applicable up to 2 digits only ইয়াতকে ওপৰৰ 100 ৰ ওপৰত গলো হ'ব হেতু এটা বেলেগ টেকনিক মই আগৰ যিবিলাক ভিডিও বনাম তাত আমি হেবিলাক বস্তু ডিসকাস কৰিম বাট আজি 10 স্কয়াৰ তলৰ মানে 10 স্কয়াৰ ইজ 100 ঠিক আছে 10 স্কয়াৰ তলৰ কাৰণে যিখিনি ডিজিট আছে তাৰ কাৰণে এই মাল্টিপ্লিকেশন টেকনিকটো এপ্লাই হয় সো আকৌ এবাৰ ৰিপিট কৰিছো কেনেকৈ কৰিব লাগে গুটেখিনি ডিলিট কৰি দিলো হা কি কৰিব লাগিব প্ৰথমতে যেটো এককৰ ঘৰৰ সংখ্যা তাৰ যেটো মাল্টিপ্লিকেশন 6 6 গুণ 36 জাস্ট এট পাতি লোৱা নেক্সট কি হল 6 4 গুণ 24 দহকৰ ঘৰৰ সংখ্যাটো যোগ কৰি মনতে তাৰ যেটো এককৰ ঘৰৰ সংখ্যা আছে তাৰ লগত যোগ কৰি দিয়া আৰু এটো তাৰ লেফটত পাতি দিয়া কিমান হল 3066 তো কিমান সময় লাগিব হাৰ্ডলি 2 সেকেন্ড কেনেকৈ ফটাফট কৰি গৈছে চোৱা নেক্সট সংখ্যা কিমান 4 4 গুণ 16 7 3 গুণ 21 4 25 কিমান লল হাৰ্ডলি 2 সেকেন্ড নেক্সট কিমান আহিলে 4 4 গুণ 16 দহকৰ ঘৰৰ সংখ্যাটো মাল্টিপ্লাই কৰিলো 6 4 গুণ 24 24 4 28 ঠিক আছে নেক্সট সংখ্যাটো কিমান আহিলে 2 2 গুণ 4 ইয়াত এতিয়া এটো টেকনিক আছে যেনেকৈ মই আগৰ ভিডিওটো কৈছিলো
যিসকলে নাই চোৱা আগৰ ভিডিঅ'টো চাই ল'ব পাৰা যদি যেনেকৈ এতিয়া 2 2 4 আহিলে অকল যদি সিঙ্গল ডিজিটটো মাল্টিপ্লাই কৰি আহে তেতিয়াহ'লে কি কৰিব লাগিব তাৰ লেফট সাইডে এটা 0 বহুৱাব লাগিব এতিয়া যেটো সেম যেটো দহকৰ ঘৰৰ সংখ্যা হে তিনটা দুটা আকৌ মাল্টিপ্লাই কৰিম 7 3 গুণ 21 21 প্লাস 21 প্লাস 2 কিমান হ'ব 23 2304 next is 6 গুণ 36 একে টেকনিক 9 গুণ 9 9 6 15 next is 7 7 গুণ 49 কিমান হ'ল 8 2 গুণ 16 16 7 23 এতিয়া গুটেকিটা আমি ক্যালকুলেটৰ মাৰি চাও নেকি বাৰু এবাৰ চাও ন ক্লিয়াৰ হৈ যাব তো ফটাফট কৰি চাও শুদ্ধ হৈছে না নাই হোৱা এটা চাব পাৰা 66 * 46 কিমান হ'ল 3036 74 * 34 2516 correct 44 * 64 2816 correct 72 * 32 2304 correct 96 * 16 1536 correct 87 * 27 2349 correct so কি হল কথাটো লিমিটেশন খিনি মই কৈ দিলো এটো হল ফার্স্ট টেকনিক ইয়াৰ এটা লিমিটেশন আছে সো নেক্সট টেকনিক টু লৈ যাম ইয়াত এটা লিমিটেশন আছে ইয়াৰ লিমিটেশন তো হল কি এই মাল্টিপ্লিকেশন টেকনিকটো যেটো মই এটা কবলৈ গৈ আছো হে টেকনিকটো অকল হেইবিলাক ডিজিটতহে এপ্লিকেবল হ'ব জিগিটাৰ মাল্টিপ্লিকেশনৰ যেটো ফার্স্ট ডিজিটৰ summation 10 হ'ব আৰু নেক্সট ডিজিট যেটো 10th ডিজিট মানে দহকৰ ঘৰৰ সংখ্যাটো হি সেম থাকিব যেনেকৈ ইয়াত মই যিকিটা ইয়াত एग्जांपल দিস মানে দেখুৱাবলৈ যাম তাত চাম প্ৰতিটোৰ কি হয় 6 + 4 10 6 + 4 10 6 + 4 10 7 8 + 2 10 6 + 4 10 7 + 3 10 আৰু দহকৰ ঘৰৰ যিকিটা সংখ্যা প্ৰতিটোৰ 2 2 7 7 4 4 7 7 সেম ঠিক আছে 9 9 8 8 ঠিক আছে তো ইয়াৰ লিমিটেশনটো কি মই কৈ দিলো আৰু সবখিনি অকমান অসমীয়াত ক'ব দিগদাৰ হয় আৰু অকমানটো মানে জানিব লাগিব ইংৰাজী নহয় জানো সো ইট ইজ নট পসিবল একচুয়ালি কি গুটেখিনি মই একক দহক কৈ থাকো সো অলমান মাজত মিক্স হ'ব ঠিক আছে সো এতিয়া প্ৰেক্টিস কৰি চাও নাও এতিয়া হল কি টেকনিকটো কি প্ৰথম কথা হল কি টেকনিকটো শিকিব লাগিব টেকনিকটোত কি হয় যেতিয়া কন্ডিশনটো মই কৈ দিলো লিমিটেশন কি কৈ দিলো টেকনিকটো এতিয়া শুনা টেকনিকটো হল কি এককৰ ঘৰৰ যেটো সংখ্যা যেনেকৈ 6 4 এহাতক পূৰণ কৰি পিনি ইয়াত পাতি লোৱা 6 4 কিমান হ'ল 24 ঠিক আছে এতিয়া দহকৰ ঘৰৰ যেটো সংখ্যা থাকিব তাৰ নেক্সট নাম্বাৰটো মিন্স +1 নেক্সট নাম্বাৰটো লোৱা আৰু ইয়াৰ এই যেটো ফার্স্ট নাম্বাৰ মানে ফার্স্ট যেটো ডিজিট থাকিব নহয় তাক নেক্সট ডিজিটৰ 10th প্লেসটো +1 কৰি পিনি মানে নেক্সট সংখ্যাটো লগত মাল্টিপ্লাই কৰি জাস্ট ইয়াত বহুৱাই দিয়া এন্ড দ্যাট উইল বি ইয়োৰ এনসাৰ বুজি পালা কেনেকৈ হল ফার্স্ট ডিজিটটো যেটো আছে তাক পূৰণ কৰি পিনি পাতি লোৱা নেক্সট ডিজিটটো যেটো মাল্টিপ্লাই কৰিবা নেক্সট ডিজিট দুটা জাস্ট +1 কৰি পিনি ইয়াক মাল্টিপ্লাই কৰা আৰু তাক লেফট সাইডত পাতি দিয়া হেতু তোমাৰ এনসাৰ হৈ যাব এতিয়া গুটেকিটা আমি ফটাফট কৰি চাও কিমান সময় লাগিব এনুকাটা যদি তুমি কিনেবা পৰীক্ষাত পাই যোৱা কিবাটা ইকুৱেচনৰ মাজত বলে পাই গলো 76 and 74 তো তোমাৰ মাইন্ডত পটককে ক্লিক কৰিব লাগিব হোস এককৰ সংখ্যা 10 আছে নেক্সট টু সেম তো কি হ'ব পটককে এপ্লাই কৰিব পাৰিব লাগিব তাৰ কাৰণে লাগিব তোমাক লটস অফ প্ৰেক্টিস নকৰিলে অংকত তুমি পটককে কেতিয়াও হে কৰিব নোৱাৰা ঠিক আছে সো যিমানে প্ৰেক্টিস কৰিবা সিমানে তোমাৰ সাবকনসিয়াস মাইন্ডত ফিড হৈ গৈ থাকিব সো ফটাফট আমি কিটা কৰি চাও কিমান সেকেন্ড লাগে টাইমত কৈ পিনিও চাব পাৰা ঠিক আছে সো প্ৰথম হল কি হল 6 4 গুণ 24 পাতিলো নেক্সট কি 2 + 2 দুইটা জায়গাতে 2 আছে ঠিক আছে তো কি কৰিলো +1 2 দিলো 2 * 3 6 নেক্সট কিমান হল 6 4 গুণ 24 7 1 প্লাস কৰি দিলো নেক্সট ডিজিট কি হ'ব 8 7 8 গুণ 56 নেক্সট কি হল 6 4 গুণ 24 সেম আৰু ইয়াত কি হ'ব 4 5 গুণ 20 মানে ইয়াত 1 কৰি দিছো না প্লাস ফটাফট কৰি গৈছো নেক্সট কি হল 8 2 গুণ 16 ইয়াৰ কি হ'ব 7 8 গুণ 56 নেক্সট কি হল 6 4 গুণ 24 9 ওপৰলে কিমান গল 9 এটা যদি প্লাস কৰি দিও কিমান হ'ব 10 9 10 গুণ 90 7 3 গুণ 21 8 + 1 কৰি দিলো কিমান হ'ল 8 9 গুণ 72 তো কিমান সেকেন্ড লাগিলে হাৰ্ডলি প্ৰতিটো মাল্টিপ্লিকেশন কৰোতে হাৰ্ডলি 2 সেকেন্ড লাগিছে তো এই বস্তুটো এদিনত নাহে লাগিব তোমাক লটস অফ প্ৰেক্টিস লাগিব বাৰে বাৰে কৈ আছো সো আজিলৈ বস ইমানখিনি শিকাইছো ঠিক আছে আকৌ আগন্তুক ভিডিও বিলাকত লগ পাম ক্যালকুলেটৰ মাৰি চাই লো নেকি ফটাফট আমি ক্যালকুলেটৰ মাৰিও প্ৰমাণ কৰি চাই লৈছো হৈছে নে নাই ঠিক আছে কিমান হ'ল
26 into 24 624 ঠিক আছে 76 into 74 5624 correct 46 into 44 কিমান হল 2024 72 into 78 sorry 72 into 78 কিমান হল 5616 correct 96 into 94 কিমান হল 9024 correct 87 into 83 কিমান হল 7221 হল তসল্লি হৈ গল ঠিক আছে সো আজিলৈ ইমানতে এৰিছো আকৌ লগ পাম অনাগত ভিডিঅ'বিলাকত আগন্তুক ভিডিঅ'বিলাকত চলো ঠিক আছে বাই বাই ওকে সি ইউ গাইজ এগেইন থ্যাংক ইউ